শ্ৰী বিশ্বজিৎ দৈমাৰী, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী প্ৰমোদ বৰদেৱ, অসম চৰকাৰৰ মোৰ সতীৰ্থ কেবিনেট মন্ত্ৰীসকল আৰু বিটিআৰৰ ডেপুটি চিফ স্পীকাৰ আৰু সন্মানীয় সাংসদদ্বয় আৰু বিশিষ্ট ব্যক্তিসকল, শ্ৰদ্ধেয় ৰাইজসকল, আজি সঁচাকৈ এটা ঐতিহাসিক দিন বিটিআৰবাসী ৰাইজৰ কাৰণে। কাৰণ 2003 চনত 6ষ্ঠ অনুসূচীৰ অধীনত কাউন্সিল গঠন হোৱাৰ দিনৰ পৰা আজি প্ৰায় 21-22 বছৰ কাউন্সিল আয়ুটো হ'ল। আৰু ইমান দীঘলীয়া সময়ছোৱাত এই অঞ্চলত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ সমস্যাৰাজিক সন্নিৱিষ্ট কৰি এনেকুৱা ভিজন ডকুমেণ্ট সৃষ্টি কৰাৰ কথাটো ভবা হোৱা নাছিল, যাৰ বাবে হয়তোবা যিমানে আশ্বাস আমি প্ৰদান দিয়া নাছিল বা দি আছিল, তথাপিও মানুহৰ মনত এটা বিশ্বাস আৰু আস্থাটো অহা নাছিল যে সঁচাকৈ এই কাউন্সিল চৰকাৰে আমাৰ সকলো জনগোষ্ঠীৰ কাৰণে ভাবে নে নেভাবে। কাৰণ মৌখিক এটা আশ্বাসন আৰু বিশেষকৈ ৰাজনৈতিক পথাৰত মানুহে বিশ্বাস কৰিবলৈ টান পাইছিল। কিন্তু আজিৰ পৰা এই ডকুমেণ্টটো পাব্লিছ কৰি ওলোৱাৰ পিছত আজি উন্মোচন কৰা হ'ল, এইটো ডকুমেণ্টেড হৈ গ'ল, ডকুমেণ্টেশ্যনত গুচি গ'ল। আৰু ক'ব লগা কথা নাই, আৰু ক'বলৈ প্ৰয়োজন নাই যে আমি সকলোৱে বিটিআৰৰ পৰিয়াল, আপোনালোক সকলোৱে বিটিআৰ পৰিয়ালৰে এটা এটা জাতি জনগোষ্ঠী, আৰু বিটিআৰ অঞ্চলটো উন্নতি কৰাটো আমাৰ সকলোৰে দায়িত্ব, নৈতিক দায়িত্ব। আৰু মই ভাবোঁ যে আজি অকল দাবী কৰি থকাই নহয়, যে এই ভিজন ডকুমেণ্টৰ ভিত্তিতে আপোনালোকে নিজেও আগবাঢ়ি আহিব লাগিব। চৰকাৰ সেইসকলকে সহায় কৰিব পাৰে যিসকলে নিজে আগবাঢ়ি আহে। আৰু মই কাৰণে চব জনগোষ্ঠীক নিজৰ ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত নিজৰ জাতিৰ ভিতৰতে আভ্যন্তৰীণভাৱে দেখা দিয়া সমস্যাবিলাক দূৰ কৰি কেনেকৈ আত্মবিশ্বাসেৰে আগবাঢ়ি আহে তাৰ কাৰণে মই আহ্বান জনাম। বিটিআৰত শান্তি আহিছে, 4 বছৰত বোমা ফুটা নাই, হিংসাত্মক ঘটনা হোৱা নাই। বিগত 30-35 বছৰত এটা হিংসাৰ অধ্যায় গ'ল, অশান্তিময় এটা বড়োলেণ্ড এৰিয়া। এই পৰিস্থিতিত অকল এটা জনগোষ্ঠীয়ে হাৰাশাস্তিৰ সন্মুখীন হোৱা নাছিল। উগ্ৰবাদৰ হাতত যদি মৃত্যুবৰণ কৰিব লগা হৈছিল, ইয়াত চব জনগোষ্ঠীৰ মানুহে মৃত্যুবৰণ কৰিব লগা হৈছিল। বড়ো জনগোষ্ঠীও মৃত্যুবৰণ কৰিছিল, কেতিয়াবা নিৰাপত্তাৰক্ষীৰ হাতত, কেতিয়াবা নিজৰ মাজত। আৰু যদি হিচাপ কৰা যায়, এই হিংসাৰ দীঘলীয়া এটা পৰিক্ৰমাত বড়ো ভাইসকলৰ জীৱনে বেছিকৈ গ'ল। তো আজি যদি ক'ৰবাৰ ঘৰ চলিছে, বড়োসকলৰো জ্বলিছে। ক্ষতিগ্ৰস্ত আমি সকলোৱে হৈছোঁ। আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, ইয়াৰ পৰা মুক্তি পাবৰ কাৰণে অন্য জনগোষ্ঠীয়ে যেনেকৈ আমাক সহায় কৰিছে, আৰু বড়ো জনগোষ্ঠীৰ প্ৰায় সচেতন ব্যক্তি, সচেতন সংগঠন, আপচুৰ নিচিনা বিভিন্ন সংগঠনে কিমান যে চেষ্টা কৰি আহিছিলোঁ, কিন্তু ৰাজনৈতিক এটা সদিচ্ছাৰ অভাৱত আগৰ সময়বোৰত আমি সমাধান সূত্ৰ ওলাব পৰা নাছিল। আৰু কেতিয়াবা সমাধান ওলাইছিল যদিও এটা হাফ ডান এটা সলিউশ্যন কাৰণে সমস্যাবিলাক আকৌ দেখা দিছিলে। কিন্তু 2020 চনত যি সমাধান সূত্ৰ উলিয়ালে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, স্থায়ী শান্তি স্থাপনৰ ক্ষেত্ৰত এই সমাধান সূত্ৰ আৰু বড়ো চুক্তি 2020 চনৰ এটা ঐতিহাসিক চুক্তি হৈ ৰ'ল। আৰু তাৰ ভিত্তিতে প্ৰতিজন উগ্ৰবাদী আৰু অস্ত্ৰ লোৱা ব্যক্তিসকলে এটা বিশ্বাস কৰিব পৰা এটা পৰিৱেশ সৃষ্টি হ'ল। সেই বিশ্বাসেৰে সকলোৱে ওলাই আহি আজি শান্তিৰ পথত
আজি উন্নয়নৰ কাম কৰিছে। উগ্ৰবাদ আমি এনেই দোষাৰোপ কৰিলে নহ'ব। উগ্ৰবাদ বিশেষ পৰিস্থিতিৰ সৃষ্টি হয়। তেওঁলোকেও হয়তোবা এটা সময় ভাবিছিল যে আমাৰ অঞ্চল উন্নয়ন হওক, আমি নিৰাপদ হওক। তাৰ বাবে গণতান্ত্ৰিক আন্দোলন চলিছিল, কিন্তু গণতান্ত্ৰিক আন্দোলনবিলাকে কোনো ধৰণৰ মৰ্যাদা বা গুৰুত্ব নোপোৱাৰ কাৰণত হয়তো উগ্ৰবাদৰ পন্থা ল'বলৈ বাধ্য হৈছিল। কিন্তু এই উগ্ৰবাদ সমস্যা গৈ 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 সমাজৰ ডাঙৰ এটা প্ৰত্যাহ্বান হিচাপে দেখা দিয়াত সমাজৰ প্ৰতিজন ব্যক্তিয়ে এইটো ভাবিবলৈ বাধ্য হ'ল যে এই সমস্যাটো সমাধান কৰিবই লাগে। আজি তেওঁলোকে যদি উগ্ৰবাদৰ পন্থা লৈ যিসকলে হাতত অস্ত্ৰ লৈ জংঘলত আছিল, তেওঁলোকে যদি স্বইচ্ছাই ওলাই নহা হ'লে শান্তি প্ৰতিষ্ঠা সম্ভৱ নহ'লেহেঁতেন। আৰু এইকাৰণে আজিৰ দিনত আমি পোৱা এই শান্তিৰ বাবে সেই উগ্ৰবাদী সংগঠনৰ নেতা আৰু সদস্যসকলকো আমি ধন্যবাদ দিব লাগিব। কাৰণ তেখেতসকলে আগবাঢ়ি নাহিলে শান্তি প্ৰতিষ্ঠা সম্ভৱ নহ'লেহেঁতেন। তো আজিৰ পৰা মই বিচাৰিম সকলোৱে আগবাঢ়ি আহক। ভিজন ডকুমেণ্টত বহুত কথা লিখা আছে। ভিজন ডকুমেণ্ট মানে কি, আমি এটা দীৰ্ঘ সময়ৰ দীঘলীয়া এটা বৰ্ষৰ কৰিব লগা এটা নৈতিক দায়িত্ব হিচাপে, আমি পালন কৰিব লগা নৈতিক দায়িত্ব হিচাপে এই ডকুমেণ্টটো সৃষ্টি কৰা হৈছে। ইয়াত লিখা প্ৰতিটো কথাই আজিকালিৰ ভিতৰত হ'ব লাগে বুলি কোনো কথা নাই। এইটো এটা মাৰ্গদৰ্শন BTCৰ কাৰণেও আৰু মাৰ্গদৰ্শন আপোনালোকৰ কাৰণেও, সমাজৰ কাৰণেও, সংগঠনবিলাকৰ কাৰণেও। ইয়াত আমাৰ এটা মিউচুৱেল ট্ৰাষ্ট আৰু আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰয়োজন হয়। কোনটো বস্তু আমি সোনকালে কৰিব লাগে আৰু কোনটো বস্তু লাহে লাহে কৰিলেও হ'ব, আৰু কোনটো সোনকালে কৰিবলৈ সম্ভৱ আৰু কোনটো ইমান সোনকালে সম্ভৱ নহ'বও পাৰে, এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব, ইয়াৰ মাৰ্গদৰ্শন। তো এইকাৰণে আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই BTC অঞ্চলৰে বাসিন্দা হিচাপে, অসম চৰকাৰত মন্ত্ৰী হিচাপে কাম কৰিবলৈ সুযোগ পাইছোঁ। যিটো দেখিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা BTCৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে তেখেতে ৰুল মতে যিমান আমাক দিব লাগে, বাজেট প্ৰভিজনৰ সকলো ৰুলটো ক্ৰছ কৰি তেখেতে আমাৰ অঞ্চল উন্নয়নৰ কাৰণে কাম কৰিবলৈ হাতত লৈছে। তাৰ কাৰণে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ দিব লাগিব। কাৰণ অসমৰ কাছাৰ আৰু ডিমা হাছাও কাৰ্বি আংলঙক লৈ তেওঁ যিমান চিন্তা কৰে, BTRত স্থায়ী শান্তি স্থাপনৰ ক্ষেত্ৰত কৰিব লগা আকৌ বাকী থাকিল নেকি, সেইটো লৈ সি বেছিকৈ চিন্তা কৰে, আলোচনা কৰে। অনাগত সময়ত আমি এটা আদৰ্শ BTC দেখিবলৈ পাম। আমি এইটো নিজে নিজে গঢ়ি তুলিব লাগিব আৰু চৰকাৰ তাৰ বাবে সহায় কৰিবলৈ সদায় প্ৰস্তুত। ধন্যবাদ। মোৰ বক্তব্য ইয়াতে মই সামৰিছোঁ।